তো আমাৰ গৰু ছাগলী এইবিলাক আছে। তো আমি অলপমান আজি গৰু বিহুৰ দিনাখনে মানে গৰু ছাগলী এনেকুৱাকৈ ধোৱা হয় তো অলপমান তাৰ আমি অলপমান দৃশ্য মই মানে ৰেকৰ্ড কৰি কিনে আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। যিহেতু মোৰ এটা চেনেল আছে, ইউটিউব চেনেল, আপোনালোকে জানে যিসকলে এই ভিডিঅ'টো চাই আছে। তো আপোনালোকে যদি কোনোবাই নতুনকৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো ক্লিক কৰি দিব, আৰু যদি আহিছে তেনেহ'লে লাইক কৰি দিবা ভিডিঅ'টো। তো মানে বিহু মানে গৰু বিহু হিচাপে আমি কিছুমান বস্তু লাগে। তো মানে আমি যোগাৰ কৰি থৈ দিছোঁ, চালনীত থৈ দিছোঁ। এয়া দেখিছে, চালনীত থৈ দিছোঁ। এয়া এইপিনে মানে এতিয়া বৰ্তমান ৰাতিপুৱা মৰ্ণিংটোত লাগে এইটো দীঘলতি পাত বুলি কোৱা হয়। দীঘলতি পাত সেই কি আছিলে পাৰি দিলোঁ না, হেৰিটো মনত পৰি আছে, কৈ আছোঁ আপোনালোকক মই মাৰি আছোঁ। তো বাকী এইপিনে মালা এনেকুৱাকৈ মালা গঁঠা হয়। মালাত আছে ইয়াত সাতবিধ বস্তু আছে। তো মানে এনেকুৱা আছে, পানীলাও আছে, কাজল গুড়ি আছে, তাৰপিছত হালধি আছে, বেঙেনা আছে, তাৰপিছত আম আছে, এনেকুৱাকৈ আছে আৰু 7বিধমান বস্তু আছে। তো এইখিনি আমি মালা লৈছোঁ। ইয়াত আছে মালা আছে 9ডাল, আৰু বাকী এইপিনে আছে দীঘলতি দীঘল পাত। গৰু চাৰে জাত মায়ে সৰু বাইপে সৰু, তই হ'লে মস্ত ডাঙৰ গৰু, এনেকুৱাকৈ দি আছোঁ। তো ভিডিঅ'টো বহুত ধামাকাদাৰ হৈ আছে। এতিয়া বৰ্তমান মৰ্ণিং হৈ আছে, তো সেইকাৰণে অলপ সৰুকৈ কথাটো কৈছোঁ। তো ভিডিঅ'টো চাই থাকক আৰু এনজয় কৰক। এইপিনে এইবিলাক গৰু, গৰু तुम्हारा আজি গা ধোएंगा और আজি भी গৰু বিহু हो गया है। এইটো গৰু আছে আমাৰ গৰু 3টা আছে। এইপিনে এইটো দামুৰী আছে, বাকী এইপিনে এইটো গাই আছে, বাকী এই সৰুটো হ'ল দেউতাই ধুৱাই আছে কাল্লা, সেইটো কাল্লা ধুৱাই আছে। এইপিনে সেইটো এটা কাষৰ মানুহ আছে। তো এইপিনে এনেকুৱা धमाकेदार होने वाले हैं ये से वीडियो को जश्न के लिए। এই হিন্দী শুনাই দিয়ক। তো মানে এনে অলপ ফাল্টু কৰিছোঁ, একদম টচনচ কৰি আছে, মানে গা ধুবই নেকি ঠাণ্ডাত। এতিয়া আমি বৰ্তমান এটা গৰু ধুৱাই আনিলোঁ। তো এইটো আমাৰ আছে গৰু ধুৱাই আনিলোঁ। তো মানে এতিয়া আমি দীঘল পাত দি দিওঁ, মানে চালনীখন আনি কিনে মজাকৈ দি দিওঁ আৰু অলপমান বেছি দীঘলীয়া নহয়। তো প্ৰচেছটো কৰিব লাগিব মানে এইডাল দি পুৰা জাৰি দিওঁ আৰু জাৰি দীঘলতি দীঘল পাত গৰু চাৰে জাত মায়ে সৰু বাইপে সৰু, তই হ'লি মস্ত ডাঙৰ গৰু। আৰু কি আছিল আৰু নাই এইফালে শুনা, এইটোৱে শুনা এইফালে। তো দীঘলতিটো হৈ গ'ল মাৰা। তো এতিয়া আমি দিম লাও খা বাংনা খা, হয়নে নহয়? লাও খা বাংনা খা। কেমেৰা ধৰিব লাগিব, তুমি কেমেৰা ধৰিব লাগিব। এতিয়া ইয়াত আছে 7বিধ বস্তু, মই আপোনালোকক কৈ দিছোঁ। তো এইটো বস্তু এতিয়া দি দিম এওঁলোকক, না কি? লাও খা বাংনা খা, বছৰে বছৰে বাঢ়ি যা, বছৰে বাঢ়ি যাব লাগিব, মানে বছৰে বাঢ়ি যাব লাগিব। তো সেইকাৰণে এইটো বস্তু দিয়া হয়। তো অলপমান খাবা দিওঁ ৰ'ব। তাকেই খাব। অ'কে, হৈ গ'ল। মানে খাব দিব নালাগে, মানে শুঙিব দিব লাগে। তো হৈ গ'ল শুঙা। তো এইটো বস্তু হৈ গ'ল। এতিয়া এইটো আমি এৰি দি দিম মজাকৈ, ধামাকাদাৰ এটা। এতিয়া বস্তুটো থৈ দিলোঁ। এইটো বস্তু অলপ চাইড লগাই থৈ দিব লাগিব, মানে এইটো বস্তু ইউজ হ'ল না। তো অলপমান চাইড কৰি থৈ দিওঁ, থাকি গ'ল। তো আৰু আনি আছোঁ, চাই থাকক। এইটো আমাৰ খাহী মানে বাবলু হয়। তো মানে ইহঁত ছাগলী না, সেইকাৰণে বেছিকৈ ধুই দিয়া নাই। তো মানে অলপমান জাষ্ট পানী ছিটাই দিছোঁ, মানে মুচি দিছোঁ। তো ইয়াক অলপমান দীঘলতিটো দি দিব লাগে। দীঘলতি দীঘল পাত গৰু চাৰে জাত মায়ে সৰু বাইপে সৰু, তই হ'লি মস্ত ডাঙৰ ছাগাল দক ছাগালী। দিছোঁ এখানি থোৱাত দিব লাগিব, এখানি থোৱাত দে সেনেকৈ চিটে দেই নেকি? খাবা শুনবিয়া দেই।
এইটো বস্তু এনেকৈ লৈ তো জাষ্ট এই হেৰি কৰি দিব লাগে এইটো বস্তু এনেকৈ আছে না এইটো বস্তু চাব লাও বাংনা খাই যা বছৰে বছৰে বাঢ়ি যা লাও বাংনা খাই যা বছৰে বছৰে বাঢ়ি যা ইয়াৰ ক'ত পানীলাও 20 টকা ইচ্ছা আছে তো এইখিনি হৈ গ'ল তো এতিয়া এইটো ইউজ হ'ল না এইটো বস্তু ইয়াতে এইপিনে এনেকৈ থৈ দিওঁ তো এইখিনি আছিল ফ্ৰেন্ডছ আজিৰ ভিডিঅ'টো এইটো ভিডিঅ' এটা জাষ্ট শ্বৰ্টলি এটা চিম্পলি এটা ভিডিঅ' আছিল তো যদি ভিডিঅ'টো চাই কিনে আপোনালোকৰ ভাল লাগিল তেনেহ'লে লাইক কৰি দিব আৰু কাষতে থকা বেল আইকনটো ক্লিক কৰি দিব ছাবস্ক্ৰাইব কৰি কিনে কোনোবাই নতুন হ'লে তো লগ পাম এটা বেলেগ ভিডিঅ'ৰ লগত নতুন জেগাৰ লগত টিল দেন টাটা বাই বাই ধামাকা ব্লগ ভিডিঅ' আহি আছে মানে বিহুৰ ভিডিঅ' তো আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব আৰু কাষতে থকা বেল আইকনটো ক্লিক কৰি দিব তো বাই বাই